বন্ধুসকল, আপোনালোকে জানেনে সমুদ্ৰ বা সাগৰৰ পানী কিয় নিমখীয়া? ইয়াৰ পিছৰ কাহিনী মা পাৰ্বতীৰ লগত জড়িত আছে। শিৱপুৰাণৰ মতে যেতিয়া মা পাৰ্বতীয়ে ভগৱান ভোলেনাথক স্বামী হিচাপে পাবৰ বাবে তপস্যা কৰি আছিল, তেতিয়া সমুদ্ৰদেৱে মা পাৰ্বতীক দেখি মনোমুগ্ধ হৈ গৈছিল। সেইকাৰণেই যেতিয়া মা পাৰ্বতীৰ তপস্যা সম্পূৰ্ণ হৈছিল, তেতিয়া সমুদ্ৰদেৱে তেওঁক বিয়া কৰাবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। কিন্তু মা পাৰ্বতীয়ে ইতিমধ্যেই ভগৱান ভোলেনাথক নিজৰ স্বামী হিচাপে গ্ৰহণ কৰিছিল। সেইবাবেই তেওঁ সমুদ্ৰদেৱক নাকচ কৰিছিল, যাৰ ওপৰত সমুদ্ৰদেৱে অহংকাৰে ক'লে, ছাই পিন্ধা, জটাধাৰী, ভূতৰ আধিপতি ইত্যাদি ক'লে। তেওঁ নিজক অহংকাৰেৰে ক'লে, পৃথিৱীৰ প্ৰতিটো প্ৰাণী, মানুহ, দানৱ, সংসাৰৰ প্ৰতিটো জীৱ জন্তুৱেই মোৰ পানী খাই নিজৰ পিয়াস মাৰে। সেইকাৰণেই হে পাৰ্বতী, মোৰ কথা শুনা, মোৰ বিবাহৰ প্ৰস্তাৱটো গ্ৰহণ কৰা। কিন্তু মা পাৰ্বতীয়ে ভগৱান ভোলেনাথৰ বিষয়ে বেয়াকৈ কোৱা আৰু সমুদ্ৰদেৱৰ অহংকাৰ দেখি তেওঁক অভিশাপ দিছিল, যি মিঠা পানীৰ ওপৰত তোমাৰ ইমান গৰ্ব, সেয়া নিমখীয়া হৈ যাব আৰু এই সংসাৰৰ কোনো প্ৰাণীয়ে তোমাৰ পানী খাব নোৱাৰিব। কিন্তু যিয়েই নহওক কিয় বন্ধুসকল, আপোনালোকে কমেণ্টত জয় মা দুৰ্গা বুলি লিখিবলৈ নাপাহৰিব আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। ধন্যবাদ।